Welcome to my YouTube channel, Mrs. Krishna Vlogs. Siyokole more videos se eteloke subscribe korne eteloke jate oti honkale subscribe kori di kakhot toka bell icon to press kori all kori dijen. Tetia mor ahibologa video notification apnaloke pai jabo. Moi aji bonam kabuli butor huguni. Eya kabuli butor huguni bonabor babe eya luisu moi kabuli bot. Ekhini moi ratiye tiye thuisu. Eya dekhisene logote ase eya duta alu. Ekhini etia moi boil hoboloi dim. Eya moi kukarot loi loisu kabuli bot aru alu. या मैं पानी खिनिও দি দিলো কুকাৰত যেহেতু মই বইল হ'বলৈ দিম আপোনালোকে বাৰু কাবলি বুটৰ ঘুগুনি খাই ভাল পায় নে নাপায় কমেন্টত জনাবচোন মই কিন্তু বহুত ভাল পাওঁ দে তো ইয়া মই দি দিলো 1 চামুচ নিমখ খিনি দিলে কাবলি বুটখিনি সোনকালে সিজে তাৰ কাৰণে মই দি দিলো এতিয়া মই ঢাকনি মাৰি দিলো মই এখন মিক্স সবজি বনাম এয়া সবজিখিনি মই কাটি আছো या मिक्स सब्जी बनाबर বাবে মই কেৰাহীত তেলখিনি গৰম হ'বলৈ দিছো ইয়া তেলখিনি মোৰ গৰম হ'ল কেইটামান মই গটা জিৰা পিয়াজ জলকীয়া নহৰু আদা এইখিনি মই দি দিলো লগতে ইয়া কাটি লোৱা সবজিখিনিও মই কেৰাহীত দি দিলো লগতে নিমখ আৰু হালধি দি কেনে লাৰি দি এইভাবে মই ঢাকনি মাৰি থৈ দিলো এতিয়া কাবলি বুটৰ ঘুগুনিখন বনাবৰ বাবে ইয়া মই কেৰাহীত তেলখিনি গৰম হ'বলৈ দিছো মোৰ তেলখিনি গৰম হৈ আহিছে মই কেইটামান ইয়া গটা জিৰা দি দিলো কেৰাহীত লগতে ইয়া কাটি লোৱা পিয়াজ আৰু জলকীয়াখিনিও মই কেৰাহীত দি দিলো দি ভাবে লাই দিলো পিয়াজ আৰু জলকীয়াখিনি প্ৰায় মোৰ ভজা হৈ গ'ল ইয়া মই লাই দিছো আকৌ এবাৰ লগতে ইয়া বাটি লোৱা নহৰু আৰু আদাৰ পেষ্টখিনিও মই দি দিলো লগতে ইয়া কাটি লোৱা বিলাহী এইখিনিও মই দি দিলো ইয়া মই দি দিলো অকমান হালধি লগতে ইয়া অকমান নিমখ যেহেতু মই বইল কৰা টাইমটো নিমখ দি দিছিলো তাৰ কাৰণে নিমখটো মই অকমান কমাই দিছো তো এইভাবে মই লাই দিলো আৰু ঢাকনি মাৰি থৈ দিলো যেহেতু বিলাহী দিছো বিলাহীখিনি সিজিব লাগিব ইয়া মোৰ ফ্ৰাই হৈ আছে ইয়া মোৰ বিলাহীখিনি প্ৰায় সিজিয়ে গ'ল এতিয়া লগতে অকমান মই ধনিয়াৰ গুৰি আৰু জিৰাৰ গুৰি ইয়া দি দিলো কেৰাহীত দি কেনে এইভাবে মই লাই দিছো লগতে দিছো ইয়া অকমান ৰেড চিলি পাউডাৰ দি কেনে এইভাবে মই লাই দিছো ইয়া মোৰ মছলাখিনি প্ৰায় ভজা হৈয়ে গ'ল এতিয়া মই বইল কৰি লোৱা আলু আৰু কাবলি বুটখিনি ইয়াতে দি দিলো ইয়া কেৰাহীত দি এইভাবে লাই দিছো লগতে ইয়া মই আলুখিনিও ভাঙি দিলো কাবলি বুট আৰু আলুখিনি মই ফ্ৰাই কৰি আছো এয়া দেখিছেনে এইভাবে কাবলি বুট আৰু আলুখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই ইয়াতে পানী এড কৰি দিম এয়া মই পানীখিনি দি দিলো এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো সঁচাকৈ দে তো পানীখিনি দিয়াৰ পিছত মই অকমান বইল আহিবলৈ দিছো পানীখিনি দিয়াৰ পিছতে মই অকমান বইল আহিবলৈ দিছো ইয়া মোৰ বইল আহি গ'ল হেখত মই অকমান গৰম মছলা এড কৰি দিছো ঘুগুনিত গৰম মছলা দিলে খাবলৈ বহুত ভাল লাগে তো ইয়া মই দি দিলো গৰম মছলা তো ইয়া মোৰ হৈয়ে গ'ল কাবলি বুটৰ ঘুগুনি তো এতিয়া মই গেছটো অফ কৰি দিছো এতিয়া আমি ভাত খাম ইয়া লৈছো মাছ ভাজি ইয়া লগতে আছে কাবলি বুটৰ ঘুগুনি লগতে ইয়া মিক্স তৰকাৰী তো মই মিক্স তৰকাৰীখন কেনেকৈ বনালো আপোনালোকক দেখুৱা নহল কেতিয়াবা দেখাই দিম দিয়ক এতিয়া আমি ভাত খাই লওঁ ভাত পানী খোৱা কমপ্লিট হৈ গ'ল আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্টত জনাব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ আহিছে প্লিজ আপোনালোকে মোক সাপোৰ্ট কৰক মোক আগুৱাই লৈ যোৱাত সহায় কৰক আকৌ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ ইমানে ধন্যবাদ